ৰঙিয়াৰ তৰণীত ৰঙালী বিহু সন্মিলন উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ। ৰঙিয়াৰ তৰণীত আৰিমত্ত ভৱনৰ সৌজন্যত অনুষ্ঠিত কৰি অহা ৰঙালী বিহু সন্মিলন উপলক্ষে আজি বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় তৰণী হৰি মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী। আজি প্ৰাৰম্ভিক কাৰ্যসূচী ৰূপে পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰা হয়। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ আশীষ গ্ৰহণ কৰা হয়। ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমন্ত্ৰিত লোকসকলক কল পটুৱাৰে সজা পাত্ৰত কোমল চাউল দৈ আদিৰে আপ্যায়ন কৰা হয়। প্লাষ্টিকজাতীয় সাজ বাচনৰ ব্যাপক ব্যৱহাৰৰ বিপৰীতে পৰম্পৰাগত তথা থলুৱাভাৱে কলগছৰ পটুৱাৰে নিৰ্মিত পাত্ৰত আপ্যায়নৰ বাবে গ্ৰহণ কৰা উদ্যোগ স্বাভাৱিকতে আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে। তৰণী আৰিমত্ত ভৱনৰ সৌজন্যত এই প্ৰত্যেক বছৰে আমি ৰঙালী বিহু উদযাপন কৰি আহি আছোঁ। আমি দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ তৰণী আৰিমত্ত ভৱনৰ সৌজন্যত আমি বিহু অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিন। ইতিমধ্যে আমাৰ পতাকা উত্তোলনকে ধৰি আমাৰ স্মৃতি তৰ্পণ আৰু আমাৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ অনুষ্ঠানটো ইতিমধ্যে হৈ গ'ল। সুন্দৰভাৱে আমাৰ জ্যেষ্ঠসকলে আমাৰ মাজত উপস্থিত হৈছে। 200তকৈও অধিক জ্যেষ্ঠ ব্যক্তি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু অহা 17 বহাগ 30 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান আমি ৰূপায়ণ কৰিম। ইতিমধ্যে জনপ্ৰিয় কণ্ঠশিল্পী আপোনাৰ জিতুল সোণোৱাল আৰু বাৰেৰহণীয়া সাংস্কৃতিক ৰঞ্জিত গগৈৰ আমি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু বিভিন্ন ধৰণৰ আমি সাংস্কৃতিক অনুষ্ঠান আমি আমন্ত্ৰণ জনাইছোঁ। আমি সমূহ ৰাইজৰ উক্ত দিনা উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আজি আমাৰ অলপ পিছতে আমাৰ খেলা ধূলা সৰু কণ শিশুসকলৰ মাজত খেলা ধূলা আমি অনুষ্ঠিত কৰিম। তাত অগণন শিশুৱে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ তাৰোপৰি আমাৰ এটা অনুষ্ঠান আছে। আমাৰ কণ ল'ৰা ছোৱালীবিলাকে ইয়াত নাচ গানো কৰিব। আপোনালোকক আমি সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ যাতে প্ৰত্যেকৰে এই বছৰটো সুন্দৰ হয় তাৰে আশা মনত পি মোৰ ক'বলৈ সামৰিছোঁ। ধন্যবাদ। মই সমূহ বিহুলীয়া ৰাইজক বিহুৰ সম্ভাষণ জনাইছোঁ। আমি প্ৰতি বছৰে তৰণী আৰিমত্ত ভৱনৰ সৌজন্যত ৰঙালী বিহুটি অনুষ্ঠিত কৰি আহিছিলোঁ। এইবাৰো আমি বিভিন্ন কাৰ্যসূচীৰে ৰঙালী বিহুটিক আদৰণি জনাব বিচাৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচীত আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ, এই 3 নম্বৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে সমাপন হৈছে। ইয়াৰ পিছত আমাৰ ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।